নমস্কাৰ বন্ধু বান্ধৱীসকল আৰজে জিকেটেক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি নিউজ এনালাইচিছ পাৰ্টটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল। আজি দ্য হিন্দু আৰু আছাম ট্ৰিবিউনৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকলৰ ভিতৰত কেইটামান আৰ্টিকল আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। যিকেইটা আৰ্টিকল এক্সাম পইণ্টৰ ভিউৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। যিসকল বন্ধু বান্ধৱীয়ে 22,000 ভেকেঞ্চি আৰু APSCৰ কাৰণে পঢ়ি আছে তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব আৰ্টিকল কেইটা। আপোনালোকে সকলোৱে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু যদি ইয়াৰ আপোনাৰ যিটো স্ক্ৰীনশ্বট লাগে সেইটো আপোনালোকে মোৰ ফেচবুক পেজৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকে বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বলক এতিয়া আৰম্ভ কৰোঁ। আজি দ্য হিন্দু নিউজ পেপাৰৰ কেইটামান গুৰুত্বপূৰ্ণ আৰ্টিকলৰ ভিতৰত আজি প্ৰথম আৰ্টিকলটো আহিলে আপোনাৰ জুন মাহৰ ইনফ্লেশ্যনৰ কথা আহিলে যথেষ্ট গুৰুত্বপূৰ্ণ আৰ্টিকল হয় বন্ধু বান্ধৱীসকল। এই আৰ্টিকলটো মই আগতেও আলোচনা কৰিছোঁ যে কি হয় কি নহয় আপোনালোকক আগতেও কৈছোঁ এইবিলাকৰ কথা। বন্ধু বান্ধৱীসকল ইয়াতে এটা কথা কৈছে যে জুন মাহৰ ইনফ্লেশ্যন আপোনালোকৰ কিমান পাৰ্চেণ্টত পালেগৈ 4.8% পালেগৈ। এইডোখৰ এটা কথা কৈ লওঁ বন্ধু বান্ধৱীসকল, যিবিলাক আৰ্টিকল কণ্টিনিউ আপোনালোকৰ আহি থাকে সেইবিলাক আৰ্টিকল আপোনালোকে পঢ়িবলৈ নিদিব, কাৰণ সেইবিলাক আৰ্টিকলৰ পৰাই আপোনালোকৰ এক্সামত কুৱেশ্যন সোধা হয়। সেইবাবে সেই আৰ্টিকলবিলাক ভালকৈ নোট কৰি ল'ব। আৰু মই এই আৰ্টিকলটো যিমানবিলাক পইণ্ট আপোনালোকক লাগে মই সম্পূৰ্ণভাৱে অসমীয়াত দিয়া আছে, আপোনালোকে নোট কৰি ল'ব, নহ'লে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। ইয়াতে দিয়া আছে বন্ধু বান্ধৱীসকল যে আপোনালোকে এই ইনফ্লেশ্যনৰ বিষয়ে মই আগতে আপোনালোকক আলোচনা কৰিছোঁ আৰু সকলোৱে গম পায় এই বিষয়ে। কিন্তু কৈছিলোঁ যে ইনফ্লেশ্যন আমাৰ দেশত কি ইনফ্লেশ্যন কি আহিছে বন্ধু বান্ধৱীসকল, কণ্ট্ৰলত আহি গৈছে। কিন্তু এটা কথা মন কৰিব যে এই ইনফ্লেশ্যনটো কিন্তু কণ্ট্ৰলত আহিছে হয়, কিন্তু এটা কথাত আমাৰ বহুতো বাঢ়িছে, সেইটো হৈছে আপোনাৰ ফুড ইনফ্লেশ্যন আমাৰ বহুতো বাঢ়িছে, মানে কণ্টিনিউ বাঢ়ি গৈ আছে। যেনেকৈ আমাৰ বিলাহীয়ে হওক বা দালিয়ে হওক বা আদাই হওক বা জলকীয়া হওক, সকলো বন্ধু বান্ধৱে গম পায় কিমান দাম বাঢ়িছে বস্তুবিলাকৰ। দিনক দিনে দাম বাঢ়ি গৈ আছে। একচুৱেলি বিলাহীটো বহুত দাম হৈছে, এইটো মানে আপোনালোকৰ যথেষ্ট গুৰুত্বপূৰ্ণ হয়। ডেইলি বাঢ়ি গৈ আছে, আপোনালোকে সকলোৱে গম পায়। আৰু ইয়াতে কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট দি দিছোঁ, মই আপোনালোকে চাই ল'ব পাৰিব। আৰু এই সদায় যদি এনেকৈ দাম বাঢ়ি গৈ থাকে বা সদায় যদি আপোনালোকৰ এনেকৈ প্ৰাইচটো সদায় যদি চেঞ্জ হৈ থাকে, আমাৰ কিহৰ ওপৰত ইম্পেক্ট পৰিব, আমাৰ কনজিউমাৰ প্ৰাইচৰ ওপৰত আমাৰ কি হ'ব, ইম্পেক্ট পৰিব। সেইটো কথা ইয়াতে কৈছে বন্ধু বান্ধৱীসকল। আৰু আপোনালোকে এটা কথা মনত ৰাখিব যে আহিবলগীয়া সময়তো এই কনজিউমাৰ প্ৰাইচ আকৌ যদি বাঢ়ি যায়, কিন্তু আপোনাৰ কি হ'ব, যিটো ইনফ্লেশ্যন হয় সেইটো আমাক কিন্তু নকমে, কিন্তু বাঢ়িহে যাব। ইয়াত সেই কথাটো ইয়াতে উল্লেখ কৰিছে। আপোনালোকে যিমানবিলাক তথ্য আছে মই দি দিছোঁ, আপোনালোকে নোট কৰি ল'ব। ইয়াতে দিছে শস্য, দালি, গাখীৰ আৰু বিলাহী সামগ্ৰীৰ আপোনাৰ ব্যয় বৃদ্ধিৰ বাবে খাদ্যৰ মূল্য বৃদ্ধিৰ ফলত কি হৈছে, জুন মাহত খুচুৰা মুদ্ৰাস্ফীতি মে' মাহৰ 4.31%ৰ পৰা 3 মাহৰ সৰ্বোচ্চ হ'লগৈ 4.81%লৈ কঠিন হৈ পৰে। ইয়াতে দিয়া আছে, চাই ল'ব। যেনে খাদ্যৰ মূল্য আপোনাৰ যিটো ইনফ্লেশ্যন হয় সেইটো 4.5%লৈ দ্ৰুতগতিত বৃদ্ধি পাইছে, যিটো পূৰ্বৰ মাহত আছিলে 3%তকৈ কম আছিলে। ইয়াতে সেইটো দি দিছে, আপোনালোকে চাই ল'ব। ইয়াতে মই দি দিছোঁ। আৰু ইয়াত দিছে জুন মাহৰ গ্ৰাহকৰ মূল্য বৃদ্ধিৰ গতিবেগ জানুৱাৰী মাহত লগ পোৱাৰ 6.5% বৃদ্ধিৰ পৰা 4 মাহৰ মধ্যমীয়া ধাৰাটো ছিঙিলেও চহৰীয়া গ্ৰাহকসকলৰ যোৱা মাহত 5% ইনফ্লেশ্যনৰ সন্মুখীন হৈছিল। আৰু ইয়াত খাদ্যৰ মূল্যৰ ইনফ্লেশ্যনৰ মে' মাহৰ পৰা 2.4%ৰ পৰা কিমান পাৰ্চেণ্ট পালেগৈ, 4.3%লৈ প্ৰায় দুগুণ বৃদ্ধি পাইছেগৈ। ইয়াতে সেইটো তথ্য দিয়া আছে, ইয়াতে চাই ল'ব, মই দি দিছোঁ নোটবিলাক, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। জুন মাহত একেৰাহে চতুৰ্থ মাহ আছিল যিটো আপোনাৰ খুচুৰা আপোনাৰ ইনফ্লেশ্যনৰ আপোনাৰ যিটো মুদ্ৰাস্ফীতি হয়। ভাৰতৰ ৰিজাৰ্ভ বেংকৰ উচ্চ সহনশীলতাৰ সীমা 6%ৰ তলত থাকিল। কিন্তু অৰ্থনীতিবিদসকলৰ মতামতত যে শাক পাচলিৰ মূল্যৰ চলি থকাৰ উত্থান আৰু বানপানী প্লাছ অসমৰ বাৰিষা পৰিস্থিতিয়ে খাদ্যক আৰু অধিক ভয়াৱহ কৰি তুলিব পাৰে। ইয়াতে সেইটোৱে দিয়া আছে যে একচুৱেলি বানপানী আৰু কিহৰ কাৰণে, বৰষুণৰ কাৰণে বস্তুবিলাকৰ দাম বাঢ়িছে, খাদ্য বস্তুবিলাকৰ দাম। একচুৱেলি সেইটো যেতিয়া ৰ'দ দিব তেতিয়া একচুৱেলি কমিবও পাৰে বাৰু। ইয়াতে দিয়া আছে বিলাহীৰ দাম একচুৱেলি সেইকাৰণে দামটো বাঢ়ি গৈছে যে বৰষুণৰ ফলতে বিলাহীৰ দামটো ইয়াতে বাঢ়ি গৈছে। ইয়াতে সিফালে বানপানীও হৈছে। বন্ধু বান্ধৱীসকল, এই আৰ্টিকলটো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি ভাবিলোঁ। ইয়াতে গুৰুত্বপূৰ্ণ কেইটামান পইণ্ট দি দিলোঁ, আপোনালোকে নোট কৰি ল'ব বুলি আশা ৰাখিলোঁ। আৰু নেক্সট আৰ্টিকলটোলৈ যাওঁ বলকচোন। আজি আছাম ট্ৰিবিউনৰ নেক্সট আৰ্টিকল এটা আছে, যথেষ্ট গুৰুত্বপূৰ্ণ আৰ্টিকল হয়। নেক্সট আৰ্টিকলটো কি আছেনো চাওঁ বলক। আছাম ট্ৰিবিউনৰ প্ৰথম আৰ্টিকলটোৰ ভিতৰত আপোনালোকৰ আহিলে
SDRFৰ বিষয়ে আহিছে যথেষ্ট গুৰুত্বপূৰ্ণ আৰ্টিকল হয় এই আৰ্টিকলটো আমি অসমীয়াত ক'বলৈ হ'লে ইয়াক ক'ব ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি যথেষ্ট গুৰুত্বপূৰ্ণ হয় ইয়াতে দিছে চাব চেণ্ট্ৰেল ৰিলিজ ৰেজ 340 crore to আসাম আণ্ডাৰ SDRF বন্ধু বান্ধৱীসকল এই আৰ্টিকলটো যিমানবিলাক তথ্য লাগে মই আপোনালোকক দি দিছোঁ আপোনালোকে নোট কৰি ল'ব ইয়াতে দিছে যে সমগ্ৰ দেশতে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কি হৈছে পৰিপ্ৰেক্ষিত ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত কেন্দ্ৰীয় পুঁজি আৰু মুকলি কৰাৰ নিৰ্দেশনা শিথিল কৰা হৈছে আৰু কৈছে যে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী যি SDRFৰ অসম হৈছে উত্তৰ পূব ভাৰতৰ অসম আৰক্ষী বিভাগৰ অনুসন্ধান আৰু উদ্ধাৰ বিভাগ এইটো আমাৰ অপশ্যন হিচাপে আহিব পাৰে আপোনালোকে মনত ৰাখিব যে SDRFটো কি হয় আৰক্ষী বিভাগৰ হয়নে আপোনাৰ বায়ুসেনা বিভাগৰ হয়নে কিহৰ হয় আপোনালোকে মনত ৰাখিব এইটো ইয়াতে দিছে কি বুলি কৈছে উত্তৰ পূব ভাৰতৰ অসম আৰক্ষী বিভাগৰ অনুসন্ধান আৰু উদ্ধাৰ বিভাগৰ আৰু দুৰ্যোগ ব্যৱস্থাপনা 2009 চনৰ ৰাষ্ট্ৰীয় নীতি অনুসৰি ভাৰতৰ ৰাজ্য চৰকাৰসমূহে দ্ৰুত দুৰ্যোগ প্ৰক্ৰিয়াৰ বাবে তেওঁলোকৰ নিজা বাহিনী উত্থাপন কৰে আৰু ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সৈতে সংগতি ৰাখি 2010 চনত ছেপ্টেম্বৰ মাহত SDRF উত্থাপন কৰা সিদ্ধান্ত লয় ইয়াতে সেই তথ্যবিলাকে দিয়া আছে আপোনালোকে নোট কৰি ল'ব পাৰিব মই ইয়াতে দি দিছোঁ আপোনালোকক যথেষ্ট গুৰুত্বপূৰ্ণ পইণ্ট কিছুমান দিয়া আছে ইয়াতে আৰু এটা কথা উল্লেখ কৰিছে বন্ধু বান্ধৱীসকল যে এই ৰাষ্ট্ৰীয় নীতিটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইয়াতে 2011 চনৰ 15 ডিচেম্বৰত প্ৰণয়ন কৰা হৈছিল মনত ৰাখিব 2011 চনত কিমান চনত 2011 চনত 15 ডিচেম্বৰত প্ৰণয়ন কৰা হৈছিল আৰু ইয়াতে দিয়া আছে যে SDFCৰ মুঠ 3টা কোম্পানী 3টা সক্ৰিয় সদস্য আছে আৰু প্ৰতিটো জিলাত প্ৰায় 10 জনকৈ কি আছে বন্ধু বান্ধৱীসকল কৰ্মচাৰী আছে আৰু এটা কথা ইয়াতে এটা উল্লেখ কৰিছে যে 2013 চনত SDRF অসম অগ্নি আৰু জৰুৰীকালীন সেৱাৰ সৈতে সংলগ্ন কৰা হৈছিল আৰু ইয়াতে দিছে যে 2021 চনলৈকে SDRFৰ 5টা কোম্পানী আছিল যিটো লখিমপুৰ কাছাৰ গুৱাহাটী অভয়াপুৰী আৰু দেৰগাঁও এইকেইটা মনত ৰাখিব ক'ত আছে আপোনাৰ SDRFৰ বাহিনীখিনি ক'ত আছে আপোনালোকে মনত ৰাখিব লখিমপুৰত আছে কাছাৰত আছে গুৱাহাটীত আছে অভয়াপুৰীত আছে দেৰগাঁৱত আছে এইকেইটা কথা মনত ৰাখিব যথেষ্ট গুৰুত্বপূৰ্ণ পইণ্ট কেইটামান ক'লো আপোনালোকক ইয়াতে স্ক্ৰীনশ্বট মাৰি ল'ব আজি আসাম ট্ৰিবিউনৰ এইটো আৰ্টিকল যথেষ্ট গুৰুত্বপূৰ্ণ বুলি ভাবিলোঁ সেইবাবে আপোনালোকৰ মাজলৈ লৈ আহিলোঁ আপোনালোকে নোট কৰি ল'ব বুলি আশা ৰাখিলোঁ মই ইয়াৰ যিটো স্ক্ৰীনশ্বট হয় সেইটো আপোনালোকে ফেচবুক পেজত দি দিম RG ষ্টাডি বুলি যিটো ফেচবুক পেজ আছে তাত দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু নেক্সট আৰ্টিকলটোলৈ যাওঁ বলকচোন ইয়াতে আপোনালোকৰ দিছে আপোনালোকৰ নেক্সট আৰ্টিকলটো দিয়া আছে ইয়াতে দিছে অসম ৰুট নেটৱৰ্ক মাষ্টাৰ প্লেন যথেষ্ট গুৰুত্বপূৰ্ণ আৰ্টিকল হয় এইটো নতুন আৰ্টিকল হয় আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ইয়াতে আকৌ আহিব ইয়াৰ ওপৰতে আপোনালোকে নোট কৰি ল'ব তথাপিতো ইয়াত যিমানবিলাক পইণ্ট লাগে আপোনালোকক দি দিছোঁ আপোনালোকে নোট কৰি ল'ব বুলি আশা ৰাখিলোঁ এটা কি হৈছে বন্ধু বান্ধৱীসকল যে আমাৰ ৰাজ্যিক কেবিনেটে কি কৈছে অসম ৰুট নেটৱৰ্কৰ এটা মাষ্টাৰ প্লেন বনাইছে মানে আপোনাৰ 2023 চনতে সেইটো গ্ৰহণ কৰে ইয়াতে দিছে যে পৰিকল্পনা আৰু কি দীৰ্ঘম্যাদী সংযোগৰ প্ৰয়োজনীয়তাৰ অধীনত বুলি কৈছে আৰু ইয়াতে কৈছে যে আৰু এটা কথা কৈছে যে পৰিকল্পনাৰ অধীনত ৰাজ্যখনৰ ৰাস্তাবোৰ ৰাজ্যিক ঘাইপথ আৰু মুখ্য জিলা পথবোৰ হিচাপে পুনৰ শ্ৰেণীবদ্ধ কৰা হ'ব ইয়াৰ আমাৰ আমাৰ অসমৰ যিমানবিলাক আছে যিমানবিলাক ৰোড আছে যিমানবিলাক ঘাইপথ আছে সেইবিলাকক কি কৰিব পুনৰ শ্ৰেণীবদ্ধ কৰা হ'ব মানে পুনৰ নামাকৰণ কৰিব কোনটো কি ৰোড হয় ইয়াতে দিয়া আছে সেইটো কথাকে ইয়াতে উল্লেখ কৰিছে যে ইয়াতে দিছে যে RNMPক ভৱিষ্যত ভ্ৰমণৰ দাবী পূৰণ কৰাৰ বাবে 5120 কিলোমিটাৰ ৰাজ্যিক ঘাইপথ আৰু 8638 কিলোমিটাৰ মুখ্য জিলা পথ আৰু 4673 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ গঠিত উচ্চতৰ অৰ্ডাৰ পথ নেটৱৰ্কৰ বিকাশৰ বাবে 18421 কিলোমিটাৰ পথক অগ্ৰাধিকাৰ দিয়াৰ বাবে মাল্টি মডেল পৰিবহণ পৰিকল্পনা 20 বছৰ ম্যাদীৰ সৈতে প্ৰস্তুত কৰা হৈছে ইয়াত সেই কথাবিলাকে ইয়াতে উল্লেখ কৰিছে মই দি দিছোঁ আপোনালোকে নোট কৰি ল'ব ইয়াতে আৰু এটা কথা উল্লেখ কৰিছে যে ৰাস্তাবোৰ 5 বছৰৰ হ্ৰস্বম্যাদী আপোনাৰ কি 5 বছৰৰ কাৰণে হেৰি থাকিব আপোনালোকৰ ৱাৰেণ্টি বুলি ক'ব পাৰি আৰু নেক্সট আকৌ কি হ'ব 10 বছৰৰ ম্যাদী মধ্যম্যাদী আৰু 20 বছৰ দীৰ্ঘম্যাদী সময়ৰ বাবে প্ৰাথমিকতা আৰু ইয়াতে দিয়া আছে অগ্ৰাধিকাৰ 2 আৰু প্ৰাথমিকতা 3 তালিকালৈ পৰ্যায়ক্ৰমে কৰা হ'ব আৰু কৈছে যে চৰকাৰৰ মতে প্ৰস্তাৱিত পৰিকল্পনা যি দক্ষ পৰিবহণৰ জৰিয়তে পথ ব্যৱহাৰকাৰী ব্যয় হ্ৰাস কৰিব আৰু ৰাজ্যখনৰ বাবে অৰ্থনীতি বিকাশত উদ্গতি হ'ব আৰু 20 বছৰৰ পাছত কামৰ পৰা মাহত 13 লাখ লোকৰ বাবে নিযুক্তি সৃষ্টি কৰিব নেক্সট পইণ্টটো চাওঁ বলকচোন ইয়াতে দিছে যে কেবিনেট উন্নতি নাগৰিক কেন্দ্ৰৰ শাসন আৰু সেৱা প্ৰদানৰ বাবে সুগম
টু দুৰ্গম আঁচনি অনুমোদন কৰা হৈছে। মনত ৰাখিব সুগম টু দুৰ্গম আঁচনি অনুমোদন কৰা হৈছে। আঁচনিটোৰ নাম হৈছে সুগম টু দুৰ্গম, মনত ৰাখিব, যথেষ্ট গুৰুত্বপূৰ্ণ পইণ্ট হয়। আৰু ইয়াতে দিছে যে কেবিনেটত আৰু এটা কথা কৈছে যে এই আঁচনি অনুসৰি শ্ৰেণী নিৰ্বিশেষ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে দুৰ্গম এলেকাত হিচাপে নিৰ্ধাৰিত কিছুমান ভৌগোলিক এলেকাত তেওঁলোকৰ সেৱাৰ সময়ত 3 পৰা 5 বছৰৰ বাবে কাম কৰিব লাগিব। এই আটাইকেইটা পইণ্টে গুৰুত্বপূৰ্ণ হয়, আপোনালোকে নোট কৰি ল'ব। ইয়াতে দিছে 3 পৰা 5 বছৰৰ কাৰণে আপোনালোকে কাম কৰিবই লাগিব কোনোবা এটা এৰিয়াত, দুৰ্গম চহৰত বা সুগম চহৰত আপোনালোকে কাম কৰিব লাগিব। আৰু এটা কথা কৈছে যে 20 বছৰৰ পিছত কিমান 13 লাখ লোকৰ নিযুক্তিৰ সৃষ্টি হ'ব, সেইটো কথাও মনত ৰাখিব। আৰু আমাৰ স্কিমটো কি হ'ব, সুগম টু দুৰ্গম, সেইটো মনত ৰাখিব, যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু ৰুটবিলাকৰ হেৰিটো মনত ৰাখিব, কিমান কিলোমিটাৰ আছিলে, 18,000 কিমান আছিলে, 421 কিলোমিটাৰ পথক অগ্ৰাধিকাৰ দিয়া হ'ব, সেইটো মনত ৰাখিব, যথেষ্ট গুৰুত্বপূৰ্ণ হয়। বন্ধু বান্ধৱীসকল, আজি আৰ্টিকল এইকেইটাই আছিলে, যথেষ্ট গুৰুত্বপূৰ্ণ আৰ্টিকলৰ ভিতৰত এইকেইটা আৰ্টিকলে পালোঁ মই আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ইয়াৰ যিটো স্ক্ৰীনশ্বট হয় সেইটো মই আপোনালোকৰ ফেচবুক পেজত আপলোড কৰি দিম, আপোনালোকে তাৰ পৰা গৈ নোট কৰি ল'ব পাৰিব বা ডাউনলোড কৰি ল'ব পাৰিব। আৰু ফেচবুক পেজটো হৈছে আপোনালোকৰ RJ ষ্টাডি, মই কমেণ্ট ছেকশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ফ'ল' কৰি দিব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।